চাওকচোন আজি মোৰ এই ভিডিঅ'টোত বহুত ধুনীয়া ধুনীয়া কাপোৰৰ কালেকশ্যন আপোনালোকলৈ লৈ আহিছোঁ জোৰোণৰ কালেকশ্যন বিশেষকৈ জোৰোণৰ বুলিয়ে নহয় আপোনালোকে মাকৰ কাৰণে কিনিব পাৰিব ভনীয়েকৰ কাৰণে কিনিব পাৰিব নিজৰ বিয়া খোৱাৰ কাৰণে কিনিব পাৰিব বহুত ধৰণৰ আছে বহুত ধুনীয়া ধুনীয়া ল্যাব টেষ্টেড লৈ আহিছোঁ শুৱালকুছিৰ পৰা লৈ আহিছোঁ আৰু একদম গুণাৰ কোৱালিটি হাই ক্লাছ গুণাৰ কোৱালিটি আপোনালোকে একেবাৰে ৰিজনেবল দামত পাব চাওকচোন ইমানবোৰ আছে আজি মই আপোনালোকক মুগাৰ পৰা আদি কৰি টছ মুগালৈকে দেখুৱাম আৰু সকলোবিলাক ল্যাব টেষ্টেড হ'ব আপোনালোকে একো ডাউট নাৰাখিব ওপৰ স্ক্ৰিনত দি থোৱা নাম্বাৰ কেইটা সেভ কৰি লওক আৰু ইয়াতে ফটাফট আমাক হোৱাটছআপ কৰক আৰু এইযোৰ চাওক পাটৰ এই কাপোৰযোৰ কালাৰটো কিন্তু বহুত ধুনীয়া মই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাইছো ভিডিঅ'টো শেষলৈকে থাকক হাই এভৰিৱান মই শিৱানী আজি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি মোৰ ব্লগটো আৰম্ভ কৰিছো চাওক ইফালে ঘামি দেখিছেনে ইমানে ঘামিছো সান প্ৰটেকশ্যন অকন ঘহাৰো মানে একদম উপায় নাই আৰু ঘামি জামি শেষ হৈ যাওঁ আজি যাওঁ মই বস্ত্ৰনগৰী শুৱালকুছি আৰু গমটো পাইছে বস্ত্ৰনগৰী শুৱালকুছিলৈ গ'লে কি কাৰণে যায় হয় কাপোৰ চাবলৈ যাওঁ আমাৰ ঘৰত বিয়াও আহি আছে আৰু বিভিন্ন কাৰণত কাপোৰ চাবলৈ যাওঁ আপোনালোকক অলপমান দেখাই থাকিম যিখিনি পাৰোঁ দেখাম কি দেখাব পাৰোঁ নোৱাৰোঁ নাজানো কিন্তু মোৰ ব্লগটোৰ শেষলৈকে থাকক আহি পাই গৈছো শুৱালকুছি আপোনালোকে দেৰি নকৰিব স্ক্ৰিনত দি থোৱা নাম্বাৰকেইটা সেভ কৰক আৰু স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰক প্ৰথমতে মই আপোনালোকলৈ লৈ আহিছোঁ ৰিসেপশ্যনত পিন্ধিব পৰা কইনা এযোৰ সুন্দৰ ডিজাইনৰ কাপোৰ বহুত ধুনীয়া আৰু আমি কাষ্টমাইজো হৈ যায় দেই আপোনালোকে এই নাম্বাৰকেইটাৰ কণ্টেক্ট কৰিব বহুত বেছি ধুনীয়া হাই ক্লাছ গুণা আৰু ল্যাব টেষ্টেড হয় বহুত ধুনীয়া আপোনালোকে শুৱালকুছিৰ পৰা ইয়াৰ পৰা কিনিবলৈ পাব দেখিছেনে ইমান সুন্দৰ এই কাপোৰ যদি ৰিসেপশ্যনত কইনাই পিন্ধে এবাৰ কোনো নুসুধাকৈ থাকিব নোৱাৰিব মই ভাবোঁ বহুত বেছি ধুনীয়া আৰু কাপোৰৰ কোৱালিটি সঁচাকৈ বহুত বেছি ধুনীয়া আৰু এইযোৰ চাওক দেখিছেনে এই কাপোৰযোৰ কালাৰটো ইমান ধুনীয়া কালাৰ গুণাৰ কৰা হৈছে লগতে মিনা কৰা আছে বহুত ধুনীয়া এই আঁচলটো চাওক এইটো কইনাৰ জোৰোণতো দিব পাৰে নহ'লে আপুনি কইনাৰ ভনীয়েক হিচাপেও আপুনি এইযোৰ ল'ব পাৰে বায়েক হিচাপেও ল'ব পাৰে কালাৰটো কিন্তু বহুত বেছি ধুনীয়া এইযোৰ চাওক এইযোৰ সম্পূৰ্ণ জোৰোণত দিয়াৰ কাৰণে আপোনালোকে কিনিব পাৰে কইনাৰ ইমান ধুনীয়া এইটো হৈছে বেডশ্বীট ডিজাইন হয় বেডশ্বীট মানে গোটেই ভৰপূৰ ডিজাইন আৰু ইমান ধুনীয়া ইউনিক কালাৰ চাওকচোন ইমান বেছি ধুনীয়া লাগিছে দেখিছেনে একেবাৰে ইউনিক কালাৰ আপোনালোকে ডিজাইনাৰ কালেকশ্যন বুলি ক'ব পাৰে বহুত বেছি ধুনীয়া আমি শুৱালকুছি একদম হালৰ পৰা আপোনালোকক দেখাইছোঁ বহুত বেছি ধুনীয়া ইউনিক ডিজাইন কাষ্টমাইজ হৈ যায় আপোনালোকে ফোন নম্বৰ লওক আৰু ফটাফট স্ক্ৰিনশ্বট লওক আৰু হোৱাটছআপ কৰক মই নাম্বাৰবিলাক আমি হোৱাটছআপত কৈ দিম আপোনালোকক কিয়নো আমি বহুত বেছি ৰিজনেবল দামত দিওঁ একেবাৰে হোলচেল প্ৰাইচ বুলি ক'লেও ভুল কৰা নহ'ব আপোনালোকে হোৱাটছআপ কৰক এইযোৰ চাওক এনাডাৰ ৰিসেপশ্যনৰ কাৰণে কইনাৰ বহুত ফিট কালাৰটো চাওক ইমান বেছি ধুনীয়া লাগিছে দেখিছেনে একদম ইমান ধুনীয়া লাগিছে হোৱাইট হেৰিয়াত কৰা আছে গুণাৰ কৰা আছে আৰু কাপোৰযোৰ ইমান বেছি ধুনীয়া পিছফালে হাত দি চালে আপোনালোকে গম পাব কাপোৰ সদায় পিছফালে হাত দি চাব গুণাটো আপোনাৰ ওলাই আছে নে কি হৈ আছে তেতিয়া গম পাব আমি সদায় হাই ক্লাছ গুণা আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ চেষ্টা কৰিম এতিয়াও চেষ্টা কৰি আছোঁ হাই ক্লাছ গুণা লৈ আহিবৰ কাৰণে বহুত ধুনীয়া ডিজাইনাৰ আপোনালোক কাষ্টমাইজ হৈ যায় আপোনালোকে যদি কয় এইটো কালাৰ নহয় বেলেগ কালাৰ আপোনালোকক লাগে তেতিয়াহ'লে তাৰ কাৰণেও আমি আপোনালোকৰ ওচৰত সদায় থিয় হৈ আছোঁ আপোনালোকে খালি এই নাম্বাৰকেইটা লওক সেভ কৰি লওক আৰু স্ক্ৰিনশ্বট পঠাওক এইযোৰ চাওক কইনাৰ মাকৰ কাৰণে একেবাৰে ফিট পিয়ৰ পাট হয় আৰু চাওক ইমান ইউনিক ডিজাইন একেবাৰে ৰিজনেবল দামত আপোনালোকে পাব বহুত ধুনীয়া চাওকচোন ডিজাইনটো ইমান ধুনীয়া কাপোৰৰ কোৱালিটি ক'বই নালাগে গুণৰ কোৱালিটি আমি হাই ক্লাছ গুণাৰ কোৱালিটি আমি দিওঁ আৰু বহুত বেছি ধুনীয়া আৰু এই কাপোৰযোৰ চাওক মই প্ৰথমতে দেখাইছিলোঁ কৈছোঁ কাপোৰযোৰ ইমানেই ধুনীয়া কালাৰটো অকণমান এই কেমেৰাত অকণ বেলেগ আহিছে যদিও কিন্তু এনেই চাবলৈ হ'লে কালাৰটো বহুত বেছি ধুনীয়া চাওকচোন এই আঁচলটো দেখিছেনে আপুনি এইযোৰ কইনাৰ জোৰোণতো এড কৰিব পাৰে নহ'লে আপুনি নিজৰ কাৰণেও এই কাপোৰযোৰ কিন্তু ল'ব পাৰে গতিকে ফটাফট স্ক্ৰিনশ্বট লওক আৰু আমাক হোৱাটছআপ কৰক একেবাৰে ৰিজনেবল দামত মইতো কওঁ হোলচেল দামত আপোনালোকক এই কাপোৰ আপোনালোকক ওচৰলৈ লৈ আহিবলৈ আমি এইযোৰ চাওকচোন হোৱাইটত কেঁচা পাত ইমান বেছি ধুনীয়া লাগিছে আপুনি ধৰিব নোৱাৰিব আঁতৰৰ পৰা কোনেও পাটৰ বুলি ভাবিব আৰু মেখেলাখন পাটৰ আৰু ব্লাউজটোও পাটৰ আৰু চাদৰখন হৈছে কেঁচা পাত পিয়ৰ কেঁচা পাত ল্যাব টেষ্টেড আৰু এইযোৰ চাওক এইযোৰো কেঁচা পাত আৰু কেঁচা পাতৰ কালাৰটো চাওক ইমান ধুনীয়া ৱাইন কালাৰ হয় তাতে গুণা কৰা আছে আৰু কাপোৰটো কেঁচা পাটৰ যিটো কাপোৰ বহুত বেছি ধুনীয়া আপোনালোকে হাতেৰে চুলে গম পাব বহুত ধুনীয়া আৰু গুণাৰ কোৱালিটি হাই ক্লাছ ল্যাব টেষ্টেড
পিচেছ আৰু এইযোৰ হৈছে গ্ৰীনত আছে গ্ৰীনত হোৱাইট গুণা এইটো হৈছে কেঁচা পাত ইয়াৰ ব্লাউজটো আৰু মেখেলা আপুনি পাটত পাব আৰু এইযোৰ হৈছে কেঁচা পাত কালাৰটো বহুত বেছি ইউনিক চাওকচোন চাদৰখন চালে আপোনালোকে ধৰিব পাৰিছে কেঁচা পাতৰ কোৱালিটি হাই ক্লাছ কেঁচা পাতৰ কোৱালিটি আৰু এয়া চাওক দেখিছেনে ইয়াত মিনা কৰা আছে গুণা উইথ মিনা ইমান ধুনীয়া লাগিছে ব্লাউজটো পাটৰ মেখেলাখন একেবাৰে ওপৰলৈকে আপোনালোকে ফুল পাব আৰু ডিজাইনটো চাওক ফুলৰ ডিজাইন ইমান বেছি ইউনিক গতিকে দেৰি কিহৰ ফটাফট স্ক্ৰীনশ্বট লওক আৰু আমালৈ পঠাই দিয়ক আমি আপোনালোকৰ ওচৰলৈ এযোৰ টেষ্টেড কাপোৰ পঠাবলৈ আমাৰ ফালৰ পৰা সদায় চেষ্টা কৰিম গতিকে দেৰি নকৰি নাম্বাৰকেইটা ছেভ কৰি লৈ আমাক হোৱাটছআপ কৰক এইযোৰ চাওক এইযোৰ এনাদাৰ কেঁচা পাত এই কেঁচা পাতৰ কালাৰটো ইমান বেছি ভাল লাগিছে আমি ধূপ চায়া বুলি কওঁ আপোনালোকে কি কয় নাজানো এইযোৰ ব্লুত আছে ব্লুটো ইমান বেছি ধুনীয়া লাগিছে আপুনি কইনাকো দিব পাৰে নহ'লে কইনাৰ ভনীয়েকেও পিন্ধিব পাৰে আৰু এইযোৰ কিন্তু মাকেও পিন্ধিলেও বেয়া নালাগিব দেই বহুত ধুনীয়া লাগিছে কালাৰটো ইমান ইউনিক চাওক ফুলৰ কালাৰটো চাওক আমাৰ ওচৰত কিন্তু এটা ডিজাইনাৰ হেৰিয়াত পাব আপোনালোকৰ কাষ্টমাইজ হৈ যায় আপোনালোকে যদি ভাবে এইটো কালাৰ মোক বেলেগত লাগে আমাক 10 দিন সময় দিব লাগিব আমি তেনেকৈ আপোনালোকৰ ওচৰলৈ লৈ আহিম আৰু এইযোৰ চাওক এইযোৰ এনাদাৰ এইযোৰ আগতেও মই এযোৰ দেখুৱাইছোঁ আকৌ এবাৰ দেখাইছোঁ এই কাপোৰযোৰ দেখিছেনে ইমান ধুনীয়া লাগিছে এইযোৰ কইনাৰ মাকৰ কাৰণে ফিট আপোনালোকেও পিন্ধিব পাৰে কথা নাই আৰু এইযোৰ চাওক এইযোৰ হৈছে কেঁচা পাতৰ ডিজাইন দেখিছেনে এইটো চাওক দেখিছেনে এই ডিজাইনটো দেখিছেনে ইমান ইউনিক আপুনি ডিজাইনাৰৰ ওচৰত কোনোবা ভাল ডিজাইনাৰৰ ওচৰত গ'লেও আপোনালোকে এইটো হয়তো নাপাব পাৰে মোৰ ইয়াত কিন্তু আপোনালোকে আমাৰ ইয়াত পাই যাব চাওক ইমান ধুনীয়া ডিজাইন দেখিছেনে ইমান ইউনিক ডিজাইন এইযোৰ কিন্তু কেঁচা পাত বহুত ধুনীয়া গতিকে ফটাফট স্ক্ৰীনশ্বট লওক আৰু আমাক হোৱাটছআপ কৰক আমি ইয়াত দামৰ কথা কোৱা নাই এই কাৰণেই কোৱা নাই আমি হ'লচেল ৰেটত আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ সেইকাৰণে সকলোবিলাক দাম ইয়াত কোৱাটো সম্ভৱ নহয় সেইকাৰণে কোৱা নাই আমি আপোনালোকে হোৱাটছআপ কৰাৰ লগে লগে আমাৰ ফালৰ পৰা আপোনালোকক ৰেছপন্ড কৰি দাম কম আৰু এইযোৰ এনেদৰে পাটৰ হয় পুৰা বেডশ্বীট দেখিছেনে একদম এইবিলাক কিন্তু আপোনালোকে হ'লচেল ৰেটত পাব দেই এইযোৰ চাওক এইযোৰ পাটৰ এইযোৰ কইনাৰ মাকে পিন্ধিলেও ভাল লাগিব আপুনি পিন্ধিলেও ভাল লাগিব বহুত ধুনীয়া কালাৰটো একেবাৰে ইউনিক কালাৰ আৰু গুণাৰ কোৱালিটি আপোনালোকে হয়তো ধৰিব পাৰিছে আপুনি হাতেৰে চালে আৰু বেছি ভালকৈ ধৰিব পাৰিব গুণাৰ কোৱালিটি হাই ক্লাছ গুণাৰ কোৱালিটি আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ চেষ্টা কৰিছোঁ ফটাফট স্ক্ৰীনশ্বট লওক আৰু আমাক হোৱাটছআপ কৰক আমি আপোনালোকৰ ওচৰলৈ এই কাপোৰ পঠিয়াবলৈ চেষ্টা কৰিম বহুত ধুনীয়া আৰু মই বাৰে কৈ আছোঁ যে কাষ্টমাইজ হৈ যায় আপোনালোকে কালাৰৰ কথা চিন্তা নকৰিব কোৱালিটিৰ কথা চিন্তা নকৰিব এইযোৰ এনাদাৰ কেঁচা পাত এই কেঁচা পাতটোৰ কালাৰটো চাওক ইমান বেছি ধুনীয়া লাগিছে লগতে দেখিছেনে মিনা কৰোৱাও আছে উইথ গুণা আছে বহুত ধুনীয়া ইউনিক কালাৰ আপুনি জোৰণতো দিব পাৰে নিজৰ কাৰণেও ল'ব পাৰে চাওক মই আৰু এযোৰ কেঁচা পাত আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ দেখিছেনে গুণাৰ কোৱালিটি আপোনালোকে হয়তো ধৰিব পাৰিছে বহুত হাই ক্লাছ গুণাৰ কোৱালিটি এইযোৰ আপোনালোকে আঁতৰৰ পৰা হয়তো চাওঁতে লাগিছে আপোনাৰ পাটৰ কিন্তু নহয় এইযোৰ হৈছে কেঁচা পাত পিয়ৰ কেঁচা পাত আৰু লেব টেষ্টেড ইয়াৰ লগত পাটৰ মেখেলা আৰু চাদৰ পাব এইযোৰ হৈছে মুগা আপোনালোকৰ ওচৰলৈ আমি বহুত ৰিজনেবল দামত লৈ আহিম কিন্তু মুগাৰ কাৰণে আপোনালোকে আগতীয়াকৈ আমাক বুক কৰিব লাগিব আৰু এইযোৰ চাওক এইযোৰ মুগাকেইযোৰ খুলি দেখুওৱা নাই এয়া হৈছে টচটো আপোনালোকৰ ওচৰলৈ লেব টেষ্টেড লৈ আহিম আপোনালোকে স্ক্ৰীনশ্বট লওক আৰু আমাক দিয়ক আপোনালোকৰ আমি কাষ্টমাইজ কৰিবলৈ চেষ্টা কৰিম এইযোৰ হৈছে মুগা টচ বাই টচ এইযোৰ বহুত ধুনীয়া আৰু এইযোৰ চাওক পুৰা বেডশ্বীট ডিজাইনৰ টচ তেতিয়াহ'লে আজি মোৰ ভিডিঅ'টো ইমানতে বাই